নমস্কাৰ মই ডক্টৰ সুচেংফা গগৈ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিত অসমৰ আপোনালোকক স্বাগতম জনাইছোঁ e-Politicaৰ নতুন এটা মডিউলৰ মাজলৈ আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে সাম্যবাদী শাসনৰ পাছত গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা আৰু পুঁজিবাদৰ প্ৰতিষ্ঠা আতংকৰ প্ৰতিকাৰ আৰু তাৰ পৰৱৰ্তী কালছোৱা আজিৰ এই মডিউলটো পূৰ্বৰ মডিউলকেইটাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে এই মডিউলটোৰ ইংৰাজী ডাঙৰনো প্ৰস্তুত কৰা হৈছে ইংৰাজীত যদি কোনোবাই শুনিব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ বক্সত লিংকটো দি দিয়া হৈছে তাত গৈ চাব পাৰিব এই মডিউলটোৰ পৰা আজি আমি কি শিকিম সাম্যবাদিত্বৰ কালছোৱাৰ পৰিৱৰ্তিত বিশ্ব ৰাজনীতিৰ বিষয়ে আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰিম ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ অৰ্থ বিশ্লেষণ কৰিব চেষ্টা কৰিম ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ মূল ধাৰণাসমূহ আলোচনা কৰিবৰ চেষ্টা কৰিম ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ পৰিণতিও ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম গতিকে আজি মূলতঃ শীতল যুদ্ধৰ পাছৰ কালছোৱাত নতুনকৈ সৃষ্টি হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰসমূহ লগতে কেন্দ্ৰীয় এছিয়া আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহত কেনেধৰণৰ পৰিৱৰ্তন সাধন হৈছিল আৰু এই পৰিৱৰ্তন সাধন কৰিবলৈ যাওঁতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় সংগঠনে কি ভূমিকা পালন কৰিছিল তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম এই পাঠটো আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ ৰাজনীতি বিজ্ঞানৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিছোঁ যদি কোনো ছাত্ৰ বন্ধুৱে যদি নতুনকৈ এই মডিউলটোলৈ আহিছে তেতিয়াহ'লে পূৰ্বৰ মডিউলকেইটা গৈ প্লে'লিষ্টৰ পৰা চাই ল'বলৈ অনুৰোধ জনালোঁ এতিয়া আমি আলোচনাৰ মাজলৈ আগবাঢ়িছোঁ 1990 চনৰ পাছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষকৈ পূব ইউৰোপৰ ৰাজনীতিত এটা বিশাল পৰিৱৰ্তন সাধন হোৱা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ সাম্যবাদৰ পতনৰ লগে লগে পূব ইউৰোপ ৰাছিয়া আৰু কেন্দ্ৰ এছিয়াৰ ৰাষ্ট্ৰসমূহত দুটা নতুন ধাৰাৰ প্ৰতিষ্ঠা হোৱা আমি দেখিবলৈ পালোঁ তাৰে এটা আছিল গণতন্ত্ৰ আৰু আনটো আছিল পুঁজিবাদৰ বিকাশ মূলতঃ একদলীয় ব্যৱস্থাৰ পৰা বহুদলীয় ব্যৱস্থালৈ এটা বিশাল পৰিৱৰ্তন সাধন হৈছিলে আৰু ৰুদ্ধ দুৱাৰ অৰ্থনীতিৰ পৰা মুক্ত দুৱাৰ অৰ্থনীতিলৈও পৰিৱৰ্তন সাধন হোৱা আমি দেখিবলৈ পালোঁ গতিকে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মূলতঃ একদলীয় সাম্যবাদী শাসনৰ পৰা এটা বহুদলীয় গণতান্ত্ৰিক শাসনলৈ পৰিৱৰ্তন সাধন হোৱা আমি দেখিবলৈ পাইছোঁ লগতে পুঁজিবাদৰ প্ৰসাৰৰ ক্ষেত্ৰত যি ৰুদ্ধ দুৱাৰ অৰ্থনীতিৰ ব্যৱস্থা পূব ইউৰোপৰ এই ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত আছিলে তাক পৰিৱৰ্তন সাধন কৰি এটা মুক্ত দুৱাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা হৈছিল এই সময়ছোৱাত গতিকে আমি দেখিবলৈ পাইছোঁ যে কৰ্তৃত্বশীল সমাজবাদী ব্যৱস্থাৰ ঠাইত গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থা এটাৰ প্ৰতিষ্ঠাৰ যি যুঁজা চলিছিল শীতল যুদ্ধৰ সমাপ্তিৰ লগে লগে এই যুঁজাই বিশ্ব ৰাজনীতিত এটা বিশাল পৰিৱৰ্তন সাধন কৰিছিল যাক আমি ইংৰাজীত গ্ৰেণ্ড শ্বিফ্ট বা বিশাল পৰিৱৰ্তন বুলি ক'ব পাৰোঁ গণতান্ত্ৰিক পৰিৱৰ্তনটোনো কেনেকৈ সাধন হৈছিল তাৰ বিষয়ে আলোচনা কৰিছিল বিখ্যাত ৰাজনৈতিক বিশ্লেষক বা তাত্ত্বিক ফ্ৰান্সিছ ফুকুয়ামাই তেখেতৰ এটা প্ৰবন্ধ এণ্ড অফ হিষ্ট্ৰী যিটোৰ পাছৰ কালছোৱাত তেখেতে এখনি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল নাম আছিল এণ্ড অফ হিষ্ট্ৰী এণ্ড দ্য লাষ্ট মেন এই গ্ৰন্থখনত তেখেতে আলোচনা কৰিছে যে শীতল যুদ্ধৰ সমাপ্তিয়ে বিশ্বৰ ইতিহাসৰো কেনেকৈ সমাপ্তি সাধন কৰিছিল ফুকুয়ামাৰ মতে এটা ইতিহাস সৃষ্টি হয় সংঘাতৰ বিষয়ে বা যুদ্ধৰ বিষয়ে আলোচনা কৰিবৰ বাবে তো মূলতঃ দুটা বা তাতোধিক সত্তাৰ মাজত হোৱা এক ধৰণৰ প্ৰতিদ্বন্দ্বিতাই ইতিহাস জীয়াই ৰাখে শীতল যুদ্ধৰ সমাপ্তিয়ে ফুকুয়ামাৰ মতে বিশ্বত এই যি দ্বন্দ্ব বা সংঘাত আছিল সেই সংঘাতৰ নিৰাময় কৰে আৰু নিৰাময় কৰি সমগ্ৰ বিশ্বখনৰ বাবে কেৱল এটা ৰাজনৈতিক আদৰ্শৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে আৰু সেই ৰাজনৈতিক আদৰ্শ বা সেই ৰাজনৈতিক ব্যৱস্থাটোৱে আছিলে উদাৰবাদী গণতন্ত্ৰ গতিকে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহে উদাৰবাদী গণতন্ত্ৰক নিজৰ ৰাষ্ট্ৰৰ প্ৰচলনৰ আহিলা কৰি লোৱাৰ লগে লগে বিশ্বত যি সংঘাত আছিল বা যি ইতিহাস লিখাৰ প্ৰক্ৰিয়া আছিল সেয়াৰ সমাপ্তি ঘটিল বুলি তেখেতে ক'ব খোজে এই যি গণতান্ত্ৰিক পৰম্পৰাৰ বিকাশৰ কথা আমি আলোচনা কৰিছোঁ এই ক্ষেত্ৰত আৰু এটা কথা আমি ইয়াত আলোচনালৈ আনিব লাগিব সেয়া হৈছে ৰাষ্ট্ৰপতিবাদ বনাম সংসদীয়তাবাদ উল্লেখযোগ্য যে পূব ইউৰোপৰ এই ৰাষ্ট্ৰসমূহ যিবোৰ পূৰ্বতে ছোভিয়েট ইউনিয়নৰ অধীনস্থ আছিল এই ৰাষ্ট্ৰসমূহৰ বেছিভাগ ৰাষ্ট্ৰতে লগতে মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰসমূহৰ কথাও ক'ম বা পূব প্ৰাচ্যৰ ৰাষ্ট্ৰসমূহৰ কথাও ক'ম এই ৰাষ্ট্ৰসমূহত মূলতঃ এক ধৰণৰ ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা থকা আমি দেখিবলৈ পাওঁ উল্লেখযোগ্য যে শীতল যুদ্ধৰ সমাপ্তিৰ লগে লগে এই ৰাষ্ট্ৰসমূহৰ বহুতো ৰাষ্ট্ৰই
ৰাষ্ট্ৰপতিবাদৰ বিপৰীতে সংসদীয়তাবাদক নিজৰ ৰাষ্ট্ৰ পৰিচালনাৰ মাধ্যম কৰি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। বেছিভাগ ৰাষ্ট্ৰই সেয়েহে এটা সংসদীয় গণতান্ত্ৰিক পৰম্পৰা বা আৰ্হি প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গতিকে ই এটা অতিশয় গুৰুত্বপূৰ্ণ বিশাল পৰিৱৰ্তন আছিল, যিটো এই ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত আমি গঠিত হোৱা দেখিবলৈ পালোঁ। সমান্তৰালভাৱে এই ৰাষ্ট্ৰসমূহ যি সময়ত পূৰ্বতে সমাজবাদী অৰ্থনীতিৰ অধীনস্থ আছিলে, এই ৰাষ্ট্ৰসমূহে আয়ত্ব কৰিবলৈ চেষ্টা কৰিলে পুঁজিবাদী ধাৰা। আৰু এই পুঁজিবাদী ধাৰা বিকাশৰ ক্ষেত্ৰত ৰাছিয়াৰ ক্ষেত্ৰত মূলতঃ ৰাছিয়াৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনৰ সংস্কাৰ নীতি আছিল আটাইতকৈ উল্লেখযোগ্য। বৰিছ য়েলচিনে মূল্যৰ উদাৰীকৰণ, চৰকাৰী সাহায্যৰ সমাপ্তি আৰু উদ্যোগসমূহৰ ব্যক্তিগতকৰণৰ মাধ্যমেৰে পুঁজিবাদ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল ৰাছিয়াত আৰু ইয়াৰ সংলগ্ন ৰাষ্ট্ৰসমূহত, যিয়ে পাছৰ কালছোৱাত নতুনকৈ স্বতন্ত্ৰতা লাভ কৰা 15খন ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা আমি দেখিবলৈ পালোঁ। উল্লেখযোগ্য যে এই যি বিশাল পৰিৱৰ্তন সাধন কৰা হৈছিল, কৰ্তৃত্বশীল সমাজবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ এই যি বিশাল পৰিৱৰ্তন সাধন হৈছিল, এই বিশাল পৰিৱৰ্তনে এই ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত সৃষ্টি কৰিছিল ত্ৰাস বা আতংকৰ। উল্লেখযোগ্য যে এই নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহৰ পৰা যি স্বেচ্ছাচাৰী সাম্যবাদী ব্যৱস্থা আছিল, তাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ লগে লগে এই ৰাষ্ট্ৰসমূহত তাৎক্ষণিকভাৱে সৃষ্টি হৈছিল এক ধৰণৰ অচলা অৱস্থা বা এক ধৰণৰ ত্ৰাস। এই অচলা অৱস্থা বা ত্ৰাসক নিৰাময় কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, সেই ব্যৱস্থাকে ইংৰাজীত কোৱা হয় শ্বক থেৰাপি বুলি, আৰু অসমীয়াত ইয়াক ভাঙনি কৰা হৈছে ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি। গতিকে ত্ৰাসিক বা আতংক প্ৰতিষ্ঠা ব্যৱস্থাৰ জৰিয়তে এই পূব ইউৰোপৰ আৰু পূব এছিয়াৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰসমূহত সৃষ্টি হোৱা এই ত্ৰাস বা আতংকক নিৰাময় কৰিবৰ যি প্ৰচেষ্টা হাতত তুলি লোৱা হৈছিলে, তাকে কোৱা হয় ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা। ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি ক'লে মূলতঃ মূল্য আৰু মুদ্ৰা নিয়ন্ত্ৰণৰ তাৎক্ষণিক অব্যাহতি, ৰাষ্ট্ৰ সাহায্যৰ অপসাৰণ, ৰাষ্ট্ৰৰ ভিতৰচোৱাত তাৎক্ষণিক বাণিজ্যৰ উদাৰীকৰণ আদিকে বুজা যায়। এই প্ৰক্ৰিয়াটোৱে ৰাজহুৱা সম্পত্তি আৰু ব্যৱসায়সমূহৰ ব্যক্তিগতকৰণৰ কথাও কৈছিল। লগতে ৰাষ্ট্ৰসমূহৰ অৱনমিত অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু বৰ্ধিত লোকচানৰ মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এক ধৰণৰ অৰ্থনৈতিক সংস্কাৰ আঁচনিয়ে হৈছে ত্ৰাসিক বা আতংকৰ প্ৰতিকাৰ। গতিকে এই ত্ৰাসিক বা আতংকৰ প্ৰতিকাৰৰ মাধ্যমত ৰাষ্ট্ৰসমূহৰ ভিতৰচোৱাত সৃষ্টি হোৱা অৰ্থনৈতিক দুৰ্বল অৰ্থনীতিক পুনৰুদ্ধাৰ কৰি বা ৰাষ্ট্ৰসমূহৰ বৰ্ধিত লোকচানক নাইকিয়া কৰি মুনাফাৰ আদায়ৰ এটা ব্যৱস্থা কৰি ৰাজহুৱা অনুষ্ঠানসমূহক ব্যক্তিগত খণ্ডৰ হাতলৈ অৰ্পণ কৰাই আছিলে শ্বক থেৰাপিৰ মৌলিক উদ্দেশ্য। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংক এই দুটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক অনুষ্ঠানৰ নেতৃত্বত ৰাছিয়াৰ যি অৱনীত অৰ্থনৈতিক অৱস্থা, এই অৱনীত অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তনৰ আৰ্হি যি গ্ৰহণ কৰা হৈছিল, সেই আৰ্হিকে মূলতঃ ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কোৱা হয়। গতিকে ত্ৰাসিক বা আতংক প্ৰতিকাৰ সেয়েহে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ নেতৃত্বত সৃষ্টি হোৱা ৰাছিয়াৰ দুৰ্বল অৰ্থনীতিক পুনৰুদ্ধাৰ কৰাৰ এক ধৰণৰ আৰ্হি আছিল। এই ত্ৰাসিক বা আতংক প্ৰতিকাৰৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাছিয়াই মূলতঃ 3টা নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰথমটো আছিলে স্থিৰতাকৰণৰ নীতি, দ্বিতীয়টো ব্যক্তিগতকৰণৰ নীতি আৰু তৃতীয়টো আছিলে উদাৰবাদৰ নীতি। গতিকে এই তিনিওটা নীতিৰ সহযোগত বা সহায়তহে ৰাছিয়াত ত্ৰাসিক বা আতংক প্ৰতিকাৰৰ ৰূপায়ণ কৰিব খোজা হৈছিল। এতিয়া প্ৰথমতে আলোচনা কৰিব খুজিছোঁ স্থিৰতাকৰণৰ নীতি মানেনো কি। ইতিমধ্যে আমি জানো যে 1985 চনৰ পৰা 1990 চনৰ এই সময়ছোৱাত ৰাছিয়াৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছিল। মূলতঃ ৰাছিয়াৰ বৰ্ধিত সামৰিক যি খা খৰচ, অৰ্থাৎ সামৰিক ক্ষেত্ৰত ৰাছিয়াই যি ধৰণে খা খৰচ কৰিবলৈ আৰম্ভ কৰিছিল, লগতে ৰাছিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত দেখা দিয়া অৰ্থনৈতিক দুৰ্নীতিয়ে ৰাষ্ট্ৰখনৰ অৰ্থনীতি সম্পূৰ্ণৰূপে দুৰ্বল কৰি তুলিছিল। আন নালাগে ৰাছিয়াৰ যি ঘৰুৱা উৎপাদনৰ হাৰ, যাক আমি ইংৰাজীত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বা GDP বুলি কওঁ, সিও হৈ পৰিছিল অতিশয় দুৰ্বল। এনে অৱস্থাত এই অৰ্থনৈতিক এটা স্থিৰ অৱস্থালৈ আনিবৰ কাৰণে গ্ৰহণ কৰা নীতিয়ে হৈছিল ত্ৰাসিক বা আতংক প্ৰতিকাৰৰ নীতি। গতিকে এইটো আছিলে প্ৰথমতে স্থিৰতাকৰণৰ নীতি। দ্বিতীয় যিটো নীতি আমি দেখিবলৈ পাইছিলোঁ ৰাছিয়াৰ ক্ষেত্ৰত, সেইটো আছিলে ব্যক্তিগতকৰণৰ নীতি। উল্লেখযোগ্য যে 1990 চনলৈকে
ৰাছিয়াৰ বেছিভাগ উদ্যোগ বা ৰাছিয়াৰ বেছিভাগ ব্যৱসায় আছিলে ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত। ইয়াৰ আগতে ৰাছিয়াৰ কোনো ধৰণৰ উদ্যোগৰ ওপৰত কোনো ব্যক্তি বা ব্যক্তি সমষ্টি অথবা কোনোবা ব্যক্তিগত কোম্পানীৰ হাতত ন্যস্ত নাছিল ইয়াৰ অধিকাৰ। কিন্তু এই ব্যক্তিগতকৰণৰ মাধ্যমেৰেও ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব চেষ্টা কৰা হৈছিল। তৃতীয়টো যিটো উপায় ৰাছিয়াই গ্ৰহণ কৰিছিল সেইটো আছিলে উদাৰবাদ। উল্লেখযোগ্য যে 1990 চনৰ আগলৈকে ৰাছিয়াৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে ৰাছিয়াৰ যি অৰ্থনৈতিক কাম কাজ বা ৰাছিয়াৰ যি আৰ্থিক লেনদেন এইবিলাক আছিল তেওঁলোকৰ সম্পূৰ্ণৰূপে নিজৰ ৰাষ্ট্ৰৰ ভিতৰতে সীমাবদ্ধ বা নিজৰ মতাদৰ্শৰ লগত মিল থকা ৰাষ্ট্ৰসমূহৰ ভিতৰতে সীমাবদ্ধ। গতিকে এটা মুক্ত দুৱাৰ অৰ্থনীতিৰ ব্যৱস্থাৰে উদাৰবাদী বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ নীতি গ্ৰহণ কৰিও ত্ৰাস বা আতংক প্ৰতিকাৰৰ এই যি আৰ্হি তাক গ্ৰহণ কৰাৰ চেষ্টা কৰিছিল ৰাছিয়াই। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে জানুৱাৰী মাহৰ 2 তাৰিখে ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে বৈদেশিক বাণিজ্য, মূল্য আৰু মুদ্ৰাৰ উদাৰীকৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল। গতিকে এই নিৰ্দেশ আছিল এটা অতিশয় ঐতিহাসিক নিৰ্দেশ যাৰ দ্বাৰা ৰাছিয়াৰ পূৰ্বৰ অৰ্থনৈতিক যি দিশ আছিল তাৰ তুমুল পৰিৱৰ্তন গ্ৰহণ কৰা হৈছিল। বিশেষকৈ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত যি আত্মনিৰ্ভৰ অৰ্থনীতিৰ কথা ৰাছিয়াই চিন্তা কৰিছিল তাৰ ঠাইত আমদানিকৃত অৰ্থনীতি বা বজাৰৰ সম্প্ৰসাৰণৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু ইয়াৰ ফলাফল হিচাপে ৰাছিয়াৰ 85% ক্ষুদ্ৰ ব্যৱসায় আৰু প্ৰায় 82,000 ৰাষ্ট্ৰীয় উদ্যোগ ব্যক্তিগতকৰণ কৰা হৈছিল বুলি উল্লেখ কৰা হয়। গতিকে দেখিবলৈ পোৱা গ'ল যে ত্ৰাস বা আতংক প্ৰতিকাৰৰ মাধ্যমেৰে ৰাছিয়াৰ অৰ্থনীতিৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন সাধন হোৱা আমি দেখিবলৈ পালোঁ। এতিয়া আমি আলোচনা কৰিব খুজিছোঁ এই ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ পৰা আচলতে কি আশা কৰা হৈছিল। ইতিমধ্যে আমি পূৰ্বৰ মডিউলত আলোচনা কৰিছোঁ যে ৰাছিয়াৰ ভংগ হোৱাৰ আগতে ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণভাৱে দুৰ্বল হৈ পৰিছিল। গতিকে সেই দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত দেখিছিলোঁ যে সামগ্ৰীবিলাকৰ বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অত্যাধিক মূল্য বৃদ্ধি হৈছিলে। গতিকে এই যি অত্যাধিক মূল্যবৃদ্ধি এই অত্যাধিক মূল্যবৃদ্ধিক ৰোধ কৰাৰ ক্ষেত্ৰত ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ সহায় হ'ব বুলি তেওঁলোকে ভাবিছিল। গতিকে ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ মাধ্যমেৰে অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনত যি অভাৱ সৃষ্টি হৈছিলে বিশেষকৈ খাদ্যবস্তুৰ ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত সেই অভাৱ নিৰাময় কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক উৎপাদন যিটো সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল ৰাছিয়াত 90 দশকৰ বিংশ শতিকাৰ 90 দশকৰ ফালে মানে 90 দশকৰ মানে পূৰ্বতে সেই উৎপাদনৰ পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা হৈছিলে। যি বৰ্ধিত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছিল সেই বৰ্ধিত নিবনুৱা সমস্যাৰ সমাধান কৰিব চেষ্টা কৰাৰ কথা আশা কৰা হৈছিলে। লগতে 1985 পৰা 1990 চনত ৰাছিয়াৰ জনজীৱনৰ যি জীৱন ধাৰণৰ মানদণ্ড যিটো সম্পূৰ্ণভাৱে দুৰ্বল হৈ পৰিছিল সেই দুৰ্বল জীৱন নিৰ্বাহৰ মানদণ্ডকো নিশ্চিত কৰিবৰ কাৰণে ট্ৰাফিক বা আতংক প্ৰতিকাৰে সহায় কৰিব বুলি আশা কৰা হৈছিলে। যদিও এইবিলাক কথা আশা কৰা হৈছিল কিন্তু কাৰ্যত ইয়াৰ ফলাফল আমি বেলেগহে দেখিবলৈ পালোঁ। গতিকে এতিয়া আমি আলোচনা কৰিম ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ ফলাফল ৰাছিয়াৰ ক্ষেত্ৰত কি আছে। উল্লেখযোগ্য যে ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ জৰিয়তে যদিও ৰাছিয়াৰ দুৰ্বল অৰ্থনীতিক সবল কৰাৰ কথা চিন্তা কৰা হৈছিলে, যদিও ৰাছিয়াত সমাজবাদী অৰ্থনীতিৰ ঠাইত পুঁজিবাদী অৰ্থনীতিৰ উত্থানেৰে এটা বজাৰকেন্দ্ৰিক অৰ্থনৈতিক ব্যৱস্থাৰ উত্থানৰ কথা চিন্তা কৰা হৈছিলে, কিন্তু কাৰ্যত দেখিবলৈ পোৱা গৈছিল যে ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ ফলাফল ৰাছিয়াৰ ক্ষেত্ৰত কিন্তু আছিল নেতিবাচক। আৰু সেই ফলাফলসমূহ আমি এতিয়া আলোচনা কৰিব খুজিছোঁ। প্ৰথম যিটো ফলাফল সেইটো আছিল যে ৰাছিয়াৰ যিটো উদ্যোগ খণ্ড যিটো পূৰ্বতে ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল এই উদ্যোগ খণ্ডটো হঠাতে ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি গৈছিল। তথ্য অনুসৰি ত্ৰাস বা আতংক প্ৰতিকাৰ কাৰ্যকৰী কৰাৰ পিছতেই ৰাছিয়াৰ ঔদ্যোগিক খণ্ডৰ প্ৰায় 90% ব্যক্তিগত খণ্ডৰ কোম্পানী বা ব্যক্তিৰ হাতত বেচিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছিলে। গতিকে ইয়াৰ পৰা বুজিব পৰা যায় যে ৰাছিয়াৰ অৰ্থনৈতিক ক্ষেত্ৰত বিশেষকৈ বাণিজ্যৰ ক্ষেত্ৰত ট্ৰাফিক বা প্ৰতিকাৰৰ ফলাফল আছিল অতিশয় ভয়ানক। যেতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ সম্পদসমূহ গুচি গৈছিলে তেতিয়া দেখিবলৈ পোৱা গৈছিল যে এই প্ৰতিকাৰে বিশ্ব ইতিহাসৰ এটা সৰ্ববৃহৎ গেৰেজ বিক্ৰীৰ সূচনা কৰিছিল। বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গেৰেজ বিক্ৰী মানে কি তাৰ বিষয়ে মই প্ৰথমতে কিছু কথা ক'ব বিচাৰিছোঁ। সাধাৰণতে আমি যেতিয়া কিবা এটা সম্পদ বা কিবা প্ৰয়োজনীয় আহিলা কিনিব লাগে তাৰ বাবে আমি নিৰ্ভৰ কৰিব লাগে বজাৰৰ ওপৰত। বজাৰত নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ দ্বাৰাহে আমি এটা সম্পদ ক্ৰয় কৰিব পাৰোঁ। ধৰি লোৱা হওক আমাৰ হাতত এটা বিকল কম্পিউটাৰ আছে আৰু সেই বিকল কম্পিউটাৰটোৰ প্ৰয়োজন হৈছে কেইটামান পাৰ্টছৰ বা হাৰ্ডৱেৰৰ। গতিকে সেই হাৰ্ডৱেৰ
বা প্ৰয়োজনীয় যিখিনি সামগ্ৰী কিনিবৰ কাৰণে যেতিয়া আমি বজাৰলৈ যাম তাৰ মূল্য নতুন সামগ্ৰী এটাৰ মূল্য আৰু এজন কম্পিউটাৰ ভাল কৰা মেকানিক এজনৰ বা কাৰিকৰী জ্ঞান থকা ব্যক্তি এজনৰ ওচৰলৈ গৈ যদি আমি সেই একেটা সামগ্ৰী পূৰ্বে ব্যৱহৃত এটা সামগ্ৰী আমি যদি ব্যৱহাৰ কৰোঁ তাৰ দাম হ'ব কম গতিকে এই যে কম দামত সম্পদসমূহৰ বিক্ৰী কৰা হয় এটা গেৰেজ চেল বুলি যিটো কয় গতিকে সেই ধৰণৰ এটা বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ এটা গেৰেজ বিক্ৰী চেলৰ আমি এটা দেখিবলৈ পালোঁ এই প্ৰতিকাৰৰ দ্বাৰা আৰু এই গেৰেজ বিক্ৰীৰ বাবেই ৰাছিয়াৰ সমগ্ৰ উদ্যোগ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিলে কাৰণ পূৰ্বতে উদ্যোগিক ক্ষেত্ৰতো ৰাছিয়াৰ সম্পূৰ্ণৰূপে চৰকাৰী আঁচনি নিয়ন্ত্ৰণাধীন আছিলে কিন্তু যেতিয়া এই উদ্যোগিক ক্ষেত্ৰৰ পুনৰ নিৰ্মাণৰ দায়িত্ব বজাৰক অৰ্পণ কৰি দিয়া হ'ল তেতিয়া বজাৰ নিয়ন্ত্ৰণাধীন এই উদ্যোগসমূহে উচিত মূল্য নাপাইছিলে আৰু নোপোৱাৰ বাবে অতি নিম্ন মূল্যত তেওঁলোকক বিক্ৰী কৰি দিয়া হৈছিলে আৰু সেই বিক্ৰীৰ মূল্য কিন্তু আছিলে বজাৰৰ মূল্যতকৈ বহুত কম গতিকে এই নিম্ন মূল্যত বিক্ৰী কৰি দিবলগীয়া হোৱাৰ বাবে ইয়াক কোৱা হয় বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গেৰেজ বিক্ৰী তৃতীয়টো যিটো ফলাফল আমি দেখিবলৈ পাইছোঁ সেইটো হৈছে ট্ৰাফিক বা আতংক প্ৰতিকাৰে ৰাছিয়াৰ যি পূৰ্বৰ সামাজিক কল্যাণৰ ব্যৱস্থা যিটো প্ৰাচীন সামাজিক কল্যাণৰ ব্যৱস্থা এই প্ৰাচীন সামাজিক কল্যাণৰ ব্যৱস্থাক পদ্ধতিগতভাৱে ধ্বংস কৰি পেলাইছে উল্লেখযোগ্য যে সমাজবাদী ৰাষ্ট্ৰ ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে ই জনসাধাৰণৰ হিতাৰ্থে কাম কৰে গতিকে জনকল্যাণমূলক আঁচনিসমূহ গ্ৰহণ কৰাটো বা সামাজিক কল্যাণৰ আঁচনিসমূহ গ্ৰহণ কৰাটো সমাজবাদী ৰাষ্ট্ৰ ব্যৱস্থাৰ এটা উল্লেখযোগ্য দৃষ্টিভংগী আছিলে কিন্তু পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ উত্থানে এই যি প্ৰাচীন সামাজিক কল্যাণৰ ব্যৱস্থা আছিল তাক পদ্ধতিগতভাৱে ধ্বংস কৰি পেলাইছিল চতুৰ্থটো ফলাফল হৈছে 1989 চনৰ পৰা 1999 চনলৈ এই এটা দশকত অত্যাধিক মূল্যবৃদ্ধি আৰু ৰাছিয়াৰ প্ৰকৃত জিডিপিৰ অৱনতিয়ে ৰাছিয়াৰ যিটো মুদ্ৰা ৰুবুল ৰাছিয়া মুদ্ৰা ৰুবুলৰ মূল্য নাটকীয়ভাৱে হ্ৰাস কৰি পেলাইছিলে গতিকে ইও এটা অতিশয় গুৰুত্বপূৰ্ণ বা বিৰূপ প্ৰভাৱ আমি ৰাছিয়াৰ ক্ষেত্ৰত পৰা দেখিছিলোঁ ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ পঞ্চম যিটো ফলাফল সেইটো আছিলে যে চৰকাৰী সাহায্যৰ যেতিয়া অপসাৰণ কৰি দিয়া হ'ল ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ মাধ্যমত চৰকাৰী সাহায্যৰ অপসাৰণ কৰাৰ লগে লগে ৰাছিয়াৰ সমাজৰ অধিকতম লোকক দৰিদ্ৰতাৰ গ্ৰাসলৈ ঠেলি পঠোৱা হ'ল আৰু এই দৰিদ্ৰতাৰ গ্ৰাসত যোৱা লোকসকলৰ ওপৰত ভোটৰ ওপৰত দানহ পৰা দি সেই সময়ছোৱাত ৰাছিয়াত আৰম্ভ হ'ল এক ধৰণৰ মাফিয়া ৰাজ আৰু এই মাফিয়াই ৰাষ্ট্ৰসমূহৰ ভিতৰচোৱাত থকা অৰ্থনীতিক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে গতিকে ইও এটা ট্ৰাক বা আতংক প্ৰতিকাৰৰ নেতিবাচক ফলাফল আছিল ৰাছিয়াৰ ক্ষেত্ৰত ষষ্ঠতে অত্যাধিক ব্যক্তিগতকৰণে ট্ৰাক বা আতংক প্ৰতিকাৰৰ ফলত সৃষ্টি হোৱা অত্যাধিক ব্যক্তিগতকৰণে ৰাছিয়াৰ ভিতৰত নতুনকৈ এটা অৰ্থনৈতিক পাৰ্থক্যৰ সৃষ্টি কৰিলে আৰু ৰাছিয়াৰ ভিতৰচোৱাত সৃষ্টি হ'ল ধনী আৰু দুখীয়া দুটা শ্ৰেণী যাৰ দ্বাৰা ৰাছিয়াত নতুনকৈ অৰ্থনৈতিক অসমতাৰ বৃদ্ধি পাবলৈ ধৰিলে গতিকে অৰ্থনৈতিক অসমতা বৃদ্ধিৰে এটা শ্ৰেণীকৰণৰ ৰাজনীতিও আৰম্ভ হ'ল ৰাছিয়াত আৰু ইয়াৰ বাবে দায়ী আছিল কেৱল আৰু কেৱল ট্ৰাফিক বা আতংক প্ৰতিকাৰ সপ্তমতে এই সংস্কাৰৰ বাবে ৰাছিয়াত পূৰ্বতে প্ৰৱৰ্তন থকা সমূহীয়া কৃষিপাম ব্যৱস্থাও উচ্ছেদ কৰা হৈছিলে আৰু সমূহীয়া কৃষিপাম ব্যৱস্থা উচ্ছেদ কৰাৰ বাবে জনসাধাৰণৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট নিৰাপত্তাহীনতাত তেওঁলোক ভুগিব লগা হৈছিলে আৰু এই খাদ্যৰ নিৰাপত্তাহীনতাক নাইকিয়া কৰিবৰ বাবে ৰাছিয়াৰ চৰকাৰে আন ৰাষ্ট্ৰৰ পণ্যদ্ৰব্যৰ আমদানিৰ ওপৰতো নিৰ্ভৰ কৰিব লগা এটা অৱস্থা সৃষ্টি হৈছিল গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ ফলাফল যে ইয়াৰ পূৰ্বত কিন্তু আমি দেখিছিলোঁ যে ৰাষ্ট্ৰখনৰ প্ৰয়োজনীয় পণ্যদ্ৰব্যসমূহ বিশেষকৈ খাদ্যবস্তুবিলাক ৰাছিয়াৰ নিজৰ ভিতৰতে সৃষ্টি কৰি লৈছিলে কিন্তু যিহেতুকে খাদ্যবস্তুসমূহৰ উৎপাদন ব্যক্তিগতকৰণৰ বাবে কম হৈ গৈছিল বা জনসাধাৰণে কিনি খাব পৰা নাছিলে যিহেতুকে এটা বজাৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰি দিছিল গতিকে ই জনসাধাৰণৰ বাবে এটা ক্ষতিকাৰক এটা দিশ হিচাপে পৰিগণিত হ'ল অন্তিমতে ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ এটা খুব ভয়ানক ফলাফল আছিল এয়াই যে এই গোটেই প্ৰতিকাৰৰ বাবে ৰাছিয়াৰ অৰ্থনীতি সম্পূৰ্ণভাৱে ভাঙি পৰিছিল আৰু ইয়াৰ বাবে জনতা যথেষ্ট প্ৰভাৱিত হৈছিল গতিকে এয়া আছিলে ট্ৰাফিক বা আতংক প্ৰতিকাৰৰ গুৰুত্বপূৰ্ণ ফলাফল গতিকে আমি আজি যিখিনি কথা আলোচনা কৰিব খুজিছিলোঁ এই কথাখিনি মূলতঃ এইখিনি আছিল আশা কৰোঁ মডিউলটোৰ পৰা আমাৰ ছাত্ৰ বন্ধুসকল বা চাই থকা ব্যক্তিসকল উপকৃত হৈছে যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে মোলৈ লিখিব পাৰে মোৰ ইমেইল আইডিটো হৈছে susengfa@nlc.ac.in আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল e-Politica নতুনকৈ
আহিবলগীয়া মডিউলবোৰ চাবলৈ হ'লে যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম ধন্যবাদ